ব্লেক কফি খাই আছক এনাৰ্জি বুষ্টাৰ এটা ওচৰত যে ব্লেক কফি খাই আছে এনাৰ্জি বুষ্টাৰ ডিপ এনাৰ্জি বুষ্টাৰ তো বন্ধুসকল ভাত আহি গ'ল এতিয়া এইফালে আছে গাহৰি মাংস এইফালে দাইল পাপৰ অ' মাই ডগছ তো বন্ধুসকল এতিয়া একজটিকা গৈ আছোঁ খনিকৰ পাকটো আজি সোমবাৰ বন্ধ আৰু যোৱা নহ'ল আৰু বগীবিল যোৱা কেঞ্চেল কাৰণ বগীবিল ইয়াৰ পৰা 23 কিলোমিটাৰ তো বন্ধুসকল গৈ আছোঁ একজটিকা এই সুৰজ সেইকেইটা পুৰা মানে বিজি আৰু গাড়ীত গোটেই মানুহে চাই আছে আগত আহি গ'লো এই ৰবা বন্ধুসকল আহি মানে বাইপাছৰ ফালে আহি এতিয়া ডিব্ৰুগড় মেইন ৰোডত গৈ আছোঁ এইটো ডিব্ৰুগড়লৈ গৈ আছোঁ আমি ডিব্ৰুগড় মেইন টাউনৰ ফালে একজটিকাখন মানে গুগলত চাই আছোঁ গুগল মেপে আমাক ধোকা দি দিছে ঐ গুগল মেপে আমাক ঠগি দিছে আইঅ এয়া বগৰী গছ বগৰী লাগিছেনে বাৰু আমাক গুগল মেপে ধোকা দি দিছে গুগল মেপ চাই আমি ইয়াত আমি ৰখোঁ পানী চানী খাওঁ ব্লেক কফি খাই আছক এনাৰ্জি বুষ্টাৰ এটা ওচৰত যে ব্লেক কফি খাই আছে এনাৰ্জি বুষ্টাৰ ডিপ এনাৰ্জি বুষ্টাৰ খাই আছা এই মজা আমি মানে বাইপাছেদি আহি একদম মানে ডিব্ৰুগড় এতিয়া মেইন টাউনলৈ যোৱা হাইৱেত পাই গ'লোহি থাপাই মোক চকলেট দিছে খাবলৈ তো বন্ধুসকল আমি বাইপাছেদি আহি এতিয়া এইফালে ডিব্ৰুগড় অভাৰব্ৰিজ পাই গ'লোহি তাৰপিছত এতিয়া আমি অভাৰব্ৰিজৰ তলৰ ৰাস্তাটোৱেদি গৈ আছোঁ বন্ধুসকল চুৰজৰ চাইকেল পামচাৰ হৈ গ'ল হঠাৎ মানে কি হৈ গ'ল ধৰিব পৰা নাই তো এতিয়া পাম দিয়া হ'ব আৰু এখন আছে ডিব্ৰুগড় অভাৰব্ৰিজৰ তলেদি যাম আমি এতিয়া এইফালে থাপাই পাম লগত লৈ আহিছে থাপাই পাম উলিয়াইছে এতিয়া আৰু এই থাপাই পামটো দিয়া থাপাই পাম আমাৰ সঁজুলি চব লৈ আহিছে এইটো মজা এইটো লৈ ফুৰিবলৈ ভাল কিন্তু এইটো জোক চাইকেলৰ চকাত জোক উঠিছে মোৰ ভৰিত উঠিছে নেকি চাইকেল চলাব জোকে এইটো থাপাই পামটো ৰেডি কৰিছে এইটো খুব ধুনীয়া পাম এটা আনিছে থাপাই লৈ ফুৰিবলৈ ভাল এইফালে থাপাই পম দি আছে এইফালে জোকটো ক'লে গ'ল জোকটো এইটো জোক নুঠিছে দেখোন পলাইছে থাপা আৰু আচ্ছা এইটো পমটো মানে বেলেগ ষ্টাইল ন পামটো অকল চৰজৰ চাইকেলখন পাম দিলে তথাপিও মানে কাম নিদিলে তথাপিও পাম মানে নৰখিলে তো এতিয়া চাইকেল দোকান এখন ওচৰতে আছে তাতে আহিছোঁ অভাৰব্ৰিজৰ তলত বেয়া খবৰ চাইকেল দোকানী ভাত খাবলৈ গ'ল এইফালে চৰজৰ চাইকেলখন খতম মানে ফুচ এখন নহয় জানো এখন নহয় এখনে এই খতম মানে একদম পামেই নাই কি জুবি চাই আছ তই হে লোকৰ চাইকেল দোকানত চাইকেল দোকান নাই চোৱা মই চাইছোঁ কাৰেণ্টৰ বৰ্ড তাৰ মানে মোক মোবাইলটো চাৰ্জত দিব লাগে মই লৈ আহিছোঁ চাৰ্জাৰ বাদে এই পাৱাৰ বেংক লৈ আহিছে তো দাদাজন আহিলে ভাত খাই মেলি প্ৰায় এঘণ্টামান বহিলোঁ তাৰপিছত এতিয়া পামচাৰ মাৰি আছে আৰু ধুনীয়াকৈ ফাৰ্ষ্ট পামচাৰ ন নতুনকৈ কিনাৰ পিছত ফাৰ্ষ্ট পামচাৰ মানে ওচৰতে পামচাৰ হ'ল ওচৰতে দোকানখন পাই গ'লোঁ ভাগ্য ভাল এতিয়া পামচাৰ মাৰি চব শেষ হৈ গ'ল আৰু এতিয়া থাপাই আকৌ পাম ভৰাই আছে ধুনীয়াকৈ তাৰপিছত এতিয়া আমি আকৌ যাম আৰম্ভ কৰিম যাত্ৰা আজি খাই ল'ব লাগিব কিবা এটা ভোক লাগি আছে গম পাইছা নাই কিবা এটা খাবগৈ লাগিব বিৰাট ভোক লাগিছে একো খোৱা নাই অথনি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰে আৰু তো বন্ধুসকল পামচাৰ মাৰি এতিয়া ৰেডি হৈছোঁ আকৌ যাবলৈ যাত্ৰা আৰম্ভ কৰিছোঁ তো এতিয়া গৈ আছোঁ পামচাৰ মাৰি মাই ৰক্স এফালে আছে ডিব্ৰুগড় অভাৰব্ৰিজ ভাগৰি গ'লোঁ বহুত ভাগৰ লাগিছে ৰাতিপুৱা অহা কিবা এটা খাই ল'ব লাগিব কাৰণ ৰাতিপুৱাৰ পৰা দুখ খোৱা নাই ভালকৈ তো বন্ধুসকল আহি এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটি পাই গৈছোঁহি ডিব্ৰুগড় ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি পাই গ'লোহি আহি ডিব্ৰুগড় ইউনিভাৰ্চিটি পাই পাৰ হৈছোঁ আৰু এতিয়া লাহেকৈ
ইমান ডাঙৰ ডাঙৰ স্পীড ব্ৰেকাৰ লগাই থোৱা আছে বন্ধুসকল এতিয়া মানে জাষ্ট অলপ আগত ডিব্ৰুগড় ইউনিভাৰ্চিটি পাৰ হৈ আহিলোঁ এতিয়া আমি এখন ওচৰতে থকা এখন হোটেলত বহিছোঁ খাবৰ কাৰণে আৰু ওচৰতে আছে ব্লছম এক্সটিকা যাম ইয়াত খানাটো খাই লওঁ ভোক লাগি আছে যিহেতু ৰাতিপুৱাৰ পৰা একো খোৱা নাই আমি গোটেইকেইটা আছোঁ এতিয়া এইফালে আছে সুৰজ এইফালে থাপা টুলটুল থাপা এইফালে আছে দেৱ আৰু ইয়াতে খাব ৰুটি মই খাম ভাত কাৰণ ৰাতিপুৱা ভাতটো সমান হ'ব নোৱাৰে মাংস ভাত খাম গাহৰি মাংস এতিয়া বনাই ৰেডি হৈ আছে আৰু বাহ গাহৰি মাংস বুলি কৈ দিছোঁ একদম সুৰজৰ চকু লাল হৈ গৈছে মানে চাইকেল টাইকেল চব ইয়াত কিনাৰত খাৰা কৰি দিছোঁ তো আহিব এতিয়া ৰেডি হৈ আছে তো বন্ধুসকল ভাত আহি গ'ল এতিয়া এইফালে আছে গাহৰি মাংস এইফালে দাইল পাপৰ এইফালে দাইল দেখাই দিম আৰু এইফালে সুৰজ পূৰা হেৰি থাপা ৰুটি খাই আছে তো খাই লওঁ বন্ধুসকল লগ পাই আছোঁ বন্ধুসকল এতিয়া খাই বৈ ব্লছম এক্সটিকা গৈ আছোঁ তো এয়া হৈছে ব্লছম এক্সটিকা গেটখন ব্লছম এক্সটিকা ডিব্ৰুগড় এখন পাৰ্ক হয় খুব ফেমাছ পাৰ্ক খুব ধুনীয়াকৈ এনেকৈ সজাই থোৱা আছে এইফালে আছে চাহ বাগান ইয়া এফালে ফুলনি ফুলৰ এইবিলাক চাগে হেৰি পুলি চাগে ন বাহ এই মজা এইটো গছৰ ওপৰত ঘৰ দেখোন গছৰ ওপৰত ঘৰ বনাই থোৱা আছে কি বিল নেকি বিল নিচিনাই আৰু ইয়াত ধুনীয়াকৈ বনাই থোৱা আছে বাহ মোৰ ধুনীয়া লাগিছে দেই মানে আল্টিমেট আৰু এইটো মানে ইউনিক মানে পাৰ্কখন হয় নহয় ডিপি উঠি গ'ল এই ডিপ উঠি গ'ল মই গৈ আছোঁ ৰ'বা পুৰা ওপৰত উঠি আহিছোঁ মজা একদম টপত উঠি আহিলোঁ গছৰ ওপৰত 3তলা বিল্ডিং গছৰ ওপৰত বিল্ডিং বাহ এইফালে ফেন চেন লগাই থোৱা আছে চুইচ বৰ্ড আছে বাহ আল্টিমেট মানে এইফালে টিলিকা চিলিকা লগাই থোৱা আছে এইফালে সুৰজ ৰবা এইফালে চোৱা সুৰজ সুৰজ এইটো ল'ৰাকেইটা হ'ল পুৰা ওপৰত উঠি আহিলোঁ আৰু বাকী সুৰজ আৰু থাপা আছে তলত আৰু এতিয়া দ্বীপ উঠি আছিলে দ্বীপে এতিয়া তললৈ গুচি গৈছে মই বৰ্তমান আছোঁ অকল ইয়াত পুৰা ওপৰত হয় গছৰ ওপৰত খুব ধুনীয়াকৈ এনেকৈ বনাই থোৱা আছে বিল্ডিংটো মানে বিল্ডিং নহয় এটা চাংঘৰ মানে কি বুলি ক'ম আৰু গছৰ ওপৰত ঘৰ বনাই থোৱা আছে আৰু তো এতিয়া তললৈ যাম আৰু বাকী গোটেই ইফালে উলমা দলং বনাই থোৱা আছে দূৰত উলমা দলং উঠিম আৰু গোটেইখন এক্সপ্ল'ৰ কৰিম আৰু বেছি ডাঙৰ নহয় বাৰু এইফালে বাগানত ধুনীয়াকৈ বা চাহ গছৰ মাজে মাজে এনেকৈ বনাই থোৱা আছে একদম এয়া ওপৰৰ পৰা একদম টপ ভিউ এইফালে জোলনা চোলনা বনাই থোৱা আছে আৰু এইফালে মানে বহিবৰ কাৰণে চকী বনাই থোৱা আছে এইফালে ধুনীয়াকৈ আৰু চাহ গছৰ মাজে মাজে এনেকৈ মানে ৰাস্তা বনাই থোৱা আছে আৰু সেইখন হৈছে আগত উলমা দলং ইয়াত ধুনীয়াকৈ ৰেষ্টুৰেণ্ট চেষ্টুৰেণ্ট আছে দাম ল'ব চাগে বহুত দীপ গলা নেকি গৈ আছোঁ মই ৰ'বা এইফালে নামি যাওঁ এতিয়া সুৰজ আৰু থাপা ইয়াত অকলে অকলে বহি আছে আগত আৰু মই ওপৰত বোলে মজা ভাল লাগিছে কিবা এটা আল্টিমেট মানে ইউনিক মানে বেক মইতো বেকেদি কৰোঁ এফালে গোল নাও চলিছে গোল পুৰা ৰাউণ্ড গোল নাও খুব ধুনীয়াকৈ বনাই থোৱা আছে এইফালে আছে পাৰ্ক এইফালে আমাৰ সুৰজ আৰু থাপাৰ পুৰা মানে আছে বাগানৰ মাজত উলমা দলং মানে ওলমি থকা দলং আৰু পুৰা ঝুলি থকা দলং মানে জোলনা টাইপ দলং গৈ আছোঁ আমি এতিয়া যাম আৰু আপোনালোকে চাই যাওক শেষলৈ পুৰা ভিডিঅ'টো এই থাপা বলা উলমা দলং যাওঁ উলমি থাকিম আমি পাই গ'লোহি এতিয়া আমি উলমা দলং ওলমি থাকিম এতিয়া আমি চবেই এতিয়া ওলমি থাকিম উলমা দলং পাই গৈছোঁহি এইফালে থাপাৰো সুৰজ গ'ল ডিবু গ'ল উঠিব লৈছোঁ গোটেইকেইটা যাব পাৰিম নাই পাৰিম My dogs. Oh my dogs. Oh my guru. পুৰা ওলমি আছে থাপা কেনেকুৱা লাগিছে এইফালে দি পুৰা একদম এণ্ডিঙত
এফালে তলত আছে বাগান, চাহ বাগান। পেলাবা, আহা পেলোৱা। আমি উলমা দলং উঠিলোঁ। এতিয়া মই আৰু থাপাই আছোঁ, সুৰজ আৰু দ্বীপে ফটো মাৰি আছে। আৰু এতিয়া আমি ডিব্ৰুগড় মানে নদীৰ ওচৰলৈ যাম, ব্ৰহ্মপুত্ৰ নদীৰ ওচৰলৈ, DTP বুলি কয় নেকি। আৰু গতিকে তাতে লগ পামগৈ। আৰু এতিয়া যাবলৈ লৈছোঁ লাহেকৈ। আৰু এইফালে ধুনীয়াকৈ এখন নাৰ্চাৰী বনাই থোৱা আছে। ইয়াত নাৰ্চাৰী আছে, বিভিন্ন পুলি আছে, এইবিলাক বিভিন্ন ফুলৰ পুলি। বন্ধুসকল পাৰ্কৰ পৰা ওলালোঁ আৰু পাৰ্কখন বাই বাই। আৰু এতিয়া আমি ব্ৰহ্মপুত্ৰ পাৰত গৈ আছোঁ আৰু সকলোৱে, গতিকে তাতে লগ পাম আপোনালোকক, আপোনালোকে চাই যাব।